অফিচৰ পৰা আহিলা? কি কৰি আছা? নাই এনে আছো। জাস্ট আহি পাইছো। শুনা না, কালি যে কৈছিলো ফুৰিব যাম বুলি। যাবা নেকি? এপাক ঘূৰি আহা হ'ব নে কি কোৱা? গ'লে কিন্তু সোনকালে আহিব লাগিব। কিয়? ভণ্টি অকলে ঘৰত থাকে যে, তাই ভয় কৰিব। হ'ব দিয়া। জানাই দেখোন আমি দুজনী অকলে থাকোঁ বুলি। কি? তাত পঁইতাচোৰাটোকো ইমান ভয় কৰিব লাগেনে? ব'ল আহ। দেউতাই কি কৈছিল তোৰ মনত নাই? সাহস আমাৰ হৃদয়ত থাকে। কাইটীয়া পথৰ এই যাত্ৰাত সফল হ'বলৈ ভিতৰত থকা সাহস আৰু বুদ্ধিক জগাই তুলিব লাগিব। শত্ৰুপক্ষ যিমানেই শক্তিশালী নহওক কিয় আত্মবিশ্বাসী জীৱন জিনিব পাৰি। Okay, just a little bit. Ha! We be up in the club. Okay, just a little bit. চলো ৰাণা ভাই আন এখন মজ্জাই বেলেগ যেনে মাল পানী খোৱা পোৱা পাৰ্টি মস্তি আৰু মস্তি মস্তি টাইম আইলি যে কাৰ্টুন বুচ অলপ কমা অলপ আছলি হৈ দেখাবে Ha! We be up in the club. Drop it, jam on it. 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 বা তোক আজি ধুনীয়া লাগিছে সদায় এনেকৈ থাকিব নোৱাৰ কাজল অলপতো লগাই থাকিব পাৰ থয় এইবোৰ মানুহৰ ধুনীয়াটো ভিতৰত লুকাই থাকে আৰু সেইটো ব্যক্তিত্বত প্ৰকাশ পায় বাহ বাহ ডাঙৰ কথা এটা কৈ দিলি দেই মই কিন্তু সেইটো ভবাই নাছিলোঁ এতিয়া ভাবি থাক মোৰ বস্তুকেইটা কিন্তু নাপাহৰিবি হ'ব দে গাঁৱৰে 20টা মাল ৰেডি আছে আপুনি ইচ্ছা দিলেই পঠাই দিম আৰু নতুন নতুন জায়গা দখল কৰিব লাগিব ভাইজানে মোক গোটেই কামৰ দায়িত্ব দিছে হয় বছ কাম কিন্তু ভালকৈ কৰিব লাগিব পুলিচৰ কোনো টেনশ্যন ল'ব নালাগে তহঁতে মাত্ৰ কাম কৰিছা ৰোকৰা বিচৰা মতে পাবি ঠিক আছে বছ আৰু 5খন ডিষ্ট্ৰিক্টৰ দায়িত্বত তই থাকিবি চিন্তা নাই বছ মোৰ লৈ কামত হেমাহি নকৰে আপুনি খালি অৰ্ডাৰ কৰক হেৰইনবোৰ নতুন নতুন পঠাবি ফ্ৰেছ মালৰ ডাবুল দাম অ'কে বছ ফটো চাব আৰু অৰ্ডাৰ কৰিব আৰু ময়ো একদম ফ্ৰেছ হেৰইন পঠাম তই কেৱল নতুন নতুন আড্ডাবোৰ টাৰ্গেট কৰ শম্ভু ধুনীয়া ফুলবোৰ মৰহি গ'লে কেনেকুৱা লাগে অ' ভাল নালাগে বছ গোন্ধ নাইকিয়া হৈ যায় তেনেহ'লে ফুলপাহ কি কৰিব লাগে কলিতে ছিঙি পেলাব লাগে শম্ভু
খবৰ পানী তলে নাও চলা অৱস্থা বছ ঐ বছৰ ৰাতি ব্যৱস্থা কি কৰিলি বাৰ্ণল বছৰ ৰাতি যোগাটো ৰেডি আছেতো ৰেডি আছে আচ্ছা লোক বছৰ ৰাতি মালটো আজি পাৰ্টি ডাবল ওকে বছ কোন তোমালোক আমাক কিয় ৰখাইছা আৰে ভাই এটা এটাকে সোধ না সকলো উত্তৰ দিম প্ৰথমে মই নিজৰটোৱে দি লওঁ নমস্কাৰ মই বাৰ্ণল চলিহা ই কবি সিং ডুপ্লিকেট আমাক যাব দিয়া ৰবা কলৈ যোৱা ছেকেণ্ড প্ৰশ্নৰ উত্তৰ দেখোন কোৱাই নাই মাৰ্লেলাক আমাৰ বছৰ ভাল লাগিছে Shut up, you stupid. What? আবে ইংলিছো কইবে তই বিচ্ছগুজুৰ পিন্ধি ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ কেনেকৈ দেখা পাবে আমি হে নেপাওঁ আমাৰো মন যায় বাৰ্ণল মন যায় মোৰো মন যায় চকুত থবলে মন যায় লাহে লাহে মাৰি হতক মাৰিয়ক থুই কেলা হিৰোগিৰি চুটাব আহ
আরে ওই এৰি দে এৰি দে আরে আরে এৰি কি হলে শিট আন্টি আন্টি বা তই ক'ত আছ পুৰণা গোদাম কি বা পুৰণা ক'ত বা মই এতিয়া গৈ আছো বাটো কোনে এনেকুৱা কৰিলে বা উঠ বা উঠ না উঠ বা তুমি খালি তাইৰ ছাপৰ্টত থাকিবা আমি বিচাৰি থকা ছোৱালীজনী পাই গ'লো I want to go Assam right now.